Hey guys, my name is Sanup Sekar. Welcome back to my YouTube channel. To কি খবৰ তোমালোকৰ আশা কৰো সকলোৰে ভালে আছা। তো আজি ভিডিওটো আলোচনা কৰিম যে সাবস্ক্ৰাইবাৰ কেনেকৈ হাইড কৰিব পাৰি আৰু লাভ লোকচান গুটেইটা কথাই ভিডিওটো জৰিয়তে গুটেইটা কথা আপোনালোকক জনাম। ফুল মনৰ কথাৰে জনাম আৰু আপোনালোকে ধুনীয়াকৈ বুজিব বুলি আশা কৰো। ভিডিওটো স্টেপ বাই স্টেপ মই বুজাই যাম আৰু আপোনালোকে চাই যাব। মাজতে যদি স্কিপ কৰি যায় আপুনি কথাখিনি অকনো বুজি নাপাব। তো ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিলো। তো ভিডিওটো ষ্টাৰ্ট কৰো আহক। প্ৰথম কথাটো হ'ল যে আপোনালোকে সাবস্ক্ৰাইবাৰ হাইড কেতিয়া কৰিব আৰু কেতিয়া কৰিব নালাগে। সাবস্ক্ৰাইবাৰ তেতিয়া হাইড কৰিব যেতিয়া আপোনাৰ এটা নতুনকৈ চেনেল খুলিব আৰু তাৰ সাবস্ক্ৰাইবাৰ 5000 10000 বা তাতকৈ অধিক হৈ নাযায়। কাৰণ মানুহে ভাবিলে যে 5000 তলত বা আপোনাৰ তলত যদি হয় বা 1000 2000 হয় যে মানুহে ভাবিব যে এই ল'ৰাটো বা মানুহজনৰ কোনো টেলেণ্ট নাই আৰু তেনেকৈ ভাবি আপোনাক সাবস্ক্ৰাইব নকৰে আৰু আপোনাৰ 100কৈ ভাল হয় প্ৰায় 2 বছৰ 3 বছৰ লাগি যাব। তো আপোনালোকে যিমান পাৰে সাবস্ক্ৰাইবাৰ 5000 নোহোৱালৈকে হাইড কৰি থব, তেতিয়া আপোনাৰ চেনেলটো গ্ৰ' হোৱাত বহুত সহায় কৰে। আৰু যদিহে আপোনাৰ চেনেলটোৰ অলৰেডি 30000 40000 বা তাতকৈ ওপৰত সাবস্ক্ৰাইবাৰ হৈ গৈছে তেতিয়া আপুনি সাবস্ক্ৰাইবাৰখিনি আনহাইড কৰি দিয়ক। কাৰণ কিছুমান স্পনচাৰশ্বিপ আহে, সকলোৱে গম পাই চাগে ডিম্পুবোৰে স্পনচাৰশ্বিপ নলয়। বাকীসকল হিন্দী ইউটিউবাৰ যিমানখিনি আছে তেখেতসকলে স্পনচাৰশ্বিপ খুব লয়। কাৰণ স্পনচাৰশ্বিপ কি হয় যে আপোনাৰ চেনেলটোক ছাবস্ক্ৰাইবাৰক ডিপেণ্ড কৰি আপোনাক তাৰ ওপৰত আপোনাৰ মানিটো ডিমাণ্ড কৰে আৰু সেইকাৰণে ডাঙৰ ডাঙৰ ইউটিউবাৰৰ টকাও ধৰে হয়। আৰু টকাটোৰ কথা বাদ দিয়ক বাৰু, তেখেতৰ কিছুমানে বহুতে মানুহে চিনি পায় কাৰণ তেখেতৰ স্পনচাৰশ্বিপ চাই পেলাই বহুত মানুহে তেওঁক ছাবস্ক্ৰাইব কৰি দিয়ে আৰু তাৰ লগে লগে কিছুমানৰ ছাবস্ক্ৰাইবাৰখিনিও বহুত হেল্প হয় এই কাৰণত। তো ভিডিঅ'টো এতিয়া মই আপোনাক কেনেকৈ হাইড কৰিব লাগিব গুগল ক্ৰমত গৈ পেলাই গোটেইখিনি আপোনালোকক প্ৰচেছ বাই প্ৰচেছ মই দেখুৱাই থাকিম। তো ভিডিঅ'টো আৰু অকণমান স্কিপ নকৰি সম্পূৰ্ণকৈ চাই যাব। তো ভিডিঅ'টো এপা স্ক্ৰীন ৰেকৰ্ডিং দেখাইছোঁ। ফাৰ্ষ্টতে আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰত গৈ পেলাই বা আপোনাৰ গুগল ক্ৰমত গৈ পেলাই youtube.com চাৰ্চ মাৰিব। তাৰপিছতে চাৰ্চ মৰাৰ পিছত আপোনাৰ ওপৰত থকা 3ডাল ডটত টিপি ডেস্কটপ ছাইট কৰিব আৰু ইউটিউবত আহি যাব। ইউটিউবত অহাৰ পিছতে আপোনাৰ নিজৰ লগটোত টিপি ইউটিউব ষ্টুডিঅ'ত আহিব। ইউটিউব ষ্টুডিঅ' অহাৰ পিছত দেখিছে ইউটিউব ষ্টুডিঅ' কেনেকৈ আহি গৈছে। তাৰপিছত জুম কৰিব, লেফ্ট ছাইডৰ একেবাৰে চুকৰ থকা সেই ছেটিংছ বটনটো টিপি দিব। ছেটিংছ বটনটো টিপাৰ লগে লগে এনেকুৱা ধৰণৰ এখন চাৰ্ট আহি যাব। আপুনি ওপৰত জেনেৰেল আছে, তলত চেনেলত গৈ বেছিক ইনফৰমেশ্যন দেখিছে, তাৰ কাষত থকা এডভান্স ছেটিংছত যাব। এডভান্স ছেটিংছ ক্লিক কৰাৰ লগে লগে ওপৰলৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ লগে লগে আপোনালোকে তলত ধুনীয়াকৈ দেখিব যে ছাবস্ক্ৰাইবাৰ কাউণ্টলি, তাত আপোনাৰ ৰাইট চিনডাল আহি থাকিব, এনেদৰে আহি থাকিব আৰু আপুনি তাত থকা ৰাইট চিনডাল আঁতৰাই দিব আৰু তলত থকা ছেভ বটনটো ছেভ কৰি দিব। কাৰণ মই যিহেতু ছাবস্ক্ৰাইবাৰ আঁতৰাই থোৱা আছে অৰ্থাৎ হাইড কৰি থোৱা আছে, আপোনালোকে নিশ্চয় দেখিছে, সেইকাৰণে মই ৰাইট চিনডাল ক্লিক কৰা নাই। আপোনালোকৰ তেনেদৰে দিব যদি হাইড কৰিব বিচাৰে। আৰু যদি আপোনাৰ অলৰেডি হাইড কৰি থোৱা আছে তেতিয়া আপোনালোকে সেই আপোনাৰ যদি 40000 50000 ছাবস্ক্ৰাইবাৰ হৈ গৈছে তেতিয়া আপুনি সেইডাল আঁতৰাই দিয়ে, ভাল হ'ব, আপোনাৰ কাৰণে বেছি বেনিফিটছ হ'ব আৰু আগৰ তুলনাত। আৰু আপুনি তলত গৈ থকা এই ছেভ বটনটোত ছেভ কৰি দিব। ধন্যবাদ। যদিও ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেলেগ এজনক জনাটো সহায় কৰিব। সেইকাৰণে আপোনালোকে যদিহে ভাল লাগে শ্বেয়াৰ কৰি দিব, প্লিজ প্লিজ প্লিজ।